हेलो फ्रेंड्स प्रथमे मोर चेनेलলৈ সকলোকে স্বাগতম জনাইছো। আজি মই লৈ আহিছো কোমোৰাৰ সৈতে বনোৱা এটা চিকেনৰ ৰেচিপি। নতুন পদ্ধতিৰে বনাইছো, বলকচোন চাও ৰেচিপিটো কেনেকুৱা লাগে। ফ্ৰেন্ডস ৰেচিপিটোৰ বাবে কি প্ৰয়োজন এবাৰ চাই লওকচোন বলক। তাৰ বাবে লাগিব আধা কিলো চিকেন, আপোনালোকে নিজৰ মতে ল'ব। আলু আৰু কোমোৰা ডাঙৰ ডাঙৰ কাটি লৈছো। তাৰপিছতে লাগিব এখিলা তেজপাত, এটুকুৰা ডালচেনি, 3টা লং, 2টা ইলাইচি, তাৰপৰা এটা ডাঙৰকৈ কাটি লোৱা পিঁয়াজ, এয়া জিৰা গুড়ি, মিট মছলা গুড়ি, তাৰপৰা গৰম মছলা গুড়ি, তাৰপৰা লাগিব ৰঙা জলকীয়া গুড়ি আৰু অকণমান চিকেন মছলা। বলকচোন যাওঁ এতিয়া ৰেচিপিটো বনাই দেখুৱাওঁ। জ্বলাই দিম, গেছটো জ্বলাই কেৰাহীখন তুলি দিম। এতিয়া অলপ দেৰি গৰমৰ কাৰণে এৰি দিম। এতিয়া কেৰাহীটো গৰম হৈছে, ইয়াতে মই এতিয়া মিঠাতেল দি দিম। অলপ দি ল'ম, তেলখিনি গৰম হ'বলৈ এৰি দিম। তেলখিনি গৰম হৈছে, গৰম মছলাকেইটা দি দিম ইয়াতে। তাৰপিছত তেজপাতখিলাও দি দিম। তাৰ পাছতে ইয়াতে আমি পিঁয়াজখিনি দি দিম। পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে অকণমান ভাজিম, ভাজি থাকিব ৰঙচুৱা হোৱালৈকে। ইয়াতে আদা নহৰু পেষ্টখিনি দি দিম। ৰঙচুৱা হ'বলৈ দিছোঁ। তাৰপিছতে ইয়াতে মছলাখিনি যোগ কৰি দিম। পিঁয়াজখিনি অলপমান ৰঙচুৱা হওঁতে এতিয়া মছলাখিনি দি দিম। গোটেইখিনি মছলা দি দিম। অকল গৰম মছলাখিনি নিদিব, পিছত দিব গৰম মছলাখিনি। লৰাই দিব অকণমান, মছলাখিনি অকণমান লৰাই দিব। হালধি অলপ দি দিম। পিঁয়াজখিনি অলপমান কোমলিব দিব। তাৰপিছতে ইয়াতে মাংসখিনি দি দিম, অকণমান সিজিব দিওঁ। গৰম মছলাখিনি অলপমান সিজিব দিয়ক। এতিয়া আমি ইয়াতে মাংসখিনি দি দিম। এতিয়া এইখিনি সিজি গৈছে, পিঁয়াজখিনি কেনে সিজি গৈছে, কোমল হৈ গৈছে। এতিয়া মাংসখিনি ইয়াতে দি দিম। অকণমান লৰাই লৰাই সিজিব দিব, একদম ল' ফ্লেমত অলপ সিজিব দিব। আপোনালোকে এবাৰ কোনে কোনে এবাৰ চিকেনৰ লগত কোমোৰা খাই আছে, খাবচোন এবাৰ কেনেকুৱা পায়। আজি আমি চিকেনৰ লগত কোমোৰা বনাইছোঁ। আপোনালোকে বনাই পাইছেনে এবাৰ চিকেনৰ লগত কোমোৰা খাই চাবচোন এবাৰ। এতিয়া আমি মাংসখিনি ঢাকন নমৰাকৈ অলপ দেৰি মছলাৰ লগত সিজিবলৈ দিম। 5 মিনিটৰ পাছত চাইছোঁ, এতিয়া মাংসখিনিৰ পৰা অকণ তেল এৰি দিছেনে। এতিয়া ইয়াতে আমি এতিয়া আলুখিনি যোগ কৰি দিম। এতিয়া মাংসখিনি আমি আলুখিনি যোগ কৰি দিম আৰু লৰাই দিম। লৰাই মছলাখিনি সোমাই যোৱাকৈ অকণমান লৰাই দিব। লৰাই পিনে তাৰপিছতে আকৌ আমি ইয়াতে লৰাই থাকিব ধুনীয়াকৈ, মছলাখিনি যাতে মাংসখিনিত আলুখিনিত সোমাই যায়। তাৰপিছতে এতিয়া ইয়াতে আমি অলপমান নিমখ দি দিম। নিমখ আগতে দি থোৱা আছে, এতিয়া অলপমান কমকৈ দিলেও হ'ব, আলু জোখত দিলেও হ'ব। এতিয়া নিমখখিনি দিয়াৰ পিছত আমি এতিয়া অকণমান লৰাই ঢাকনিখন ইয়াতে লগাই দিম। 5 মিনিটৰ কাৰণে ঢাকনিখন লগাই দিম, সিজিবলৈ এৰি দিম। তাৰপাছতেহে কোমোৰাখিনি যোগ কৰিম। 5 মিনিটমান সিজিব দিব। এতিয়া 10 মিনিটমানৰ পাছতে ঢাকনখন খুলি চাইছোঁ, মাংসখিনি আলুখিনি অলপ সিজিছে। এতিয়া ইয়াতে আমি কোমোৰাখিনি যোগ কৰি দিম। এতিয়া কোমোৰাখিনি যোগ কৰি দিম। এতিয়া কোমোৰাখিনি যোগ কৰি দি আকৌ মাংস আৰু আলুখিনিৰ লগত অকণমান মিহলাই দিম। মিহলাই দি আকৌ মিহলাই থাকিম। আকৌ আমি ঢাকনখন লগাই 10 মিনিটমান সিজিবৰ কাৰণে এৰি দিম। এতিয়া আমি 10 মিনিটৰ পাছত ঢাকনিখনি খুলি চাইছোঁ, কোমোৰাবোৰ দেখিছেনে পানী এৰিছে কেনেকৈ। এতিয়া মাংসটো গ্ৰেভি হ'বৰ কাৰণে অলপমান গৰম পানীত যোগ কৰি দিম। তাৰপাছতে আমাৰ ঢাকনখন লগাই দিম। অলপ দেৰি পাছতে আমাৰ মাংসখিনি হ'ব আৰু 90% মান সিজি যাব।
এতিয়া দেখিছেনে চাইডে মাংসখিনি গোটেইখিনি হৈ গৈছে এতিয়া অকণমান ধনিয়া দি কিনে মান ধনিয়া দিছোঁ আপোনালোকে কাটি ধনিয়াও দিব পাৰে মান ধনিয়া দি কিনে ধনিয়া দি গেছটো অফ কৰি ঢাকনি লগাই দিব তাৰপিছত আপোনালোকক চাৰ্ভ কৰি দেখাম ফ্ৰেণ্ডছ দেখিলেনে মই যে বনাইছিলোঁ কোমোৰা চিকেন মাংসখিনি এইখিনি চাওকচোন ইমান ধুনীয়া হৈছে দেখিছে এতিয়া মই ছোৱালীজনীক খাব দিছোঁ তাই ফ্ৰেণ্ড আহিছিলে খাব দিছোঁ খাই চোৱাচোন কেনেকুৱা হৈছে ক'বা বেবী মাংসটো খাই যোৱা মাংসটো চাব প্ৰথমে ঠিক আছে ফ্ৰেণ্ডছ দেখিছে টেষ্টি হৈছে বুলি কৈছে যদি ভাল লাগিছে আপোনালোকে মোৰ চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব কাষতে থকা বেল আইকনটো দবাব নাপাহৰিব কিন্তু দেই তেতিয়াহে আহিবলগীয়া নতুন নতুন ভিডিঅ' ৰেচিপিখিনি পাই থাকিব আজিলৈ আহোঁ বাই বাই